তো বন্ধুসকল ভিডিঅ'টোত ইণ্ট্ৰ লোৱা নহ'ল আৰু কি মানে ভিডিঅ'টো ব্লগ ৰিলেটিভ নহয় চ' মানে আমাৰ এইফালে পাগলদিয়া নদীত মানে নৈৰ সোঁতত এটা মৃতদেহ উটি আহিছে তো সেইটো দেখাবলৈ চেষ্টা কৰিম আপোনালোকক তো চাব এয়া চাওক আৰু এইফালে প্ৰশাসন বিষয়াই মানে সোধা পোছা কৰি আছে ওচৰ চুবুৰীয়া অঞ্চলৰ মানুহক যে কোনে দেখা পালে প্ৰথমতে যে কোনোবাই লাৰিছে নেকি তো এনেকুৱা ধৰণৰ প্ৰশ্ন কৰি আছে তো আগলৈ চাব তো আমিও মানে গম পোৱা নাছিলোঁ সেই কথাটো সঁচা নে মিছা যে মৃতদেহ পাইছে নে নাই বুলি কিনে গম পাই আমি উধাটো খাই দৌৰি অহা যেনে হ'ল তো এতিয়া চাওক তো মানে এই নৈৰ সেইটো ফালে মানে মৃতদেহটো আছে যিহেতু কোনো লাৰা নাই তো সেইফালে আছে বিশেষকৈ যোৱাও নাই প্ৰথমতে কেইজনমান বোলে মানুহ গৈছিল তো জুম কৰিবলৈ চেষ্টা কৰিছোঁ মানে এই আগত আছে মানে এইখিনিতে তো ইয়াতে মানে এটা মৃতদেহ আছে যোৱাকালি বোলে পানী অভাৰ আছিল ন তো যে ল'ৰাজনৰ কেনেকৈ মৃত্যু হ'ল কেনেকৈ উটি আহিল তো জানিবলৈ ভিডিঅ'টো চাই থাকক আৰু সেই সন্মুখতে আছে মানে মৃতদেহটো তো ইয়াত প্ৰশাসন বিষয়া আহিছে ইয়াত প্ৰশাসন বিষয়া কেইজনমান আছে তো এটা ক্লিপ দেখুৱাইছোঁ চাব তো ভিডিঅ'টো মানে ব্লাৰ কৰি দিলোঁ তো বডিটো এইটোৱে হৈছে বডিটো আৰু মানে ঠিকনা পোৱা গৈছে ক'ৰ হয় কিবা আমাৰ এইফালে আগত মানে বৰিকা ডঙানা কি বুলি এটা জেগা আছে তো তেনেকুৱা হয় চ' ঘৰৰ মানুহ আহিছে এতিয়া নিব চাগে এয়া তো মৃতদেহটো বৰ্তমান অনা হোৱা নাই চ' আনিব চাগে যিহেতু আমাৰ সাধাৰণ মানুহক ৰাতিপুৱা নিব এতিয়া প্ৰশাসন বিষয়া আহিছে ইয়াত প্ৰশাসন বিষয়া আছে চ' ইফালেও প্ৰশাসন বিষয়া আছে সোধ পোছ কৰি আছে চাগে এইটো এৰিয়াৰ মানে মানুহবিলাকক সোধ পোছ কৰি আছে শুনিছোঁ কি মানে বেলেগক বচাব খোজোঁতে নিজে পৰি গ'ল চাগে চ' সেনেকৈ শুনিছোঁ আৰু এইটো শুনি বেয়াই লাগিল যে আনৰ কাৰণে নিজে মানে প্ৰাণ দিলে এনেকুৱা টাইপৰ হ'ল আৰু তো প্ৰশাসন বিষয়া তদন্ত কৰিব চাগে তাৰ বিষয়ে তো বন্ধুসকল ইনফৰমেশ্যনবিলাক দিওঁতে মোৰো ভুল হ'ব পাৰে যদি কিবা ভুল হৈছে তো ক্ষমা কৰি দিবা বন্ধুসকল